এইটো যি আছে আপোনাৰ যেতিয়া ষ্টাৰ্ট হৈ থাকিব গাড়ীখন এইটো আছে না ষ্টাৰ্ট হৈছে অট'মেটিক উপস্থিত হৈছোঁ টিভিএছৰ ডিলাৰত হওক ভিতৰত সোমাওঁ কেনেকুৱা গাড়ীৰ প্ৰাইচ সুধি লওঁ চেৰি বগাই বগাই গৈ আছোঁ ভিতৰলৈ চিনেমাৰ ভিতৰত সোমাইছোঁ এই চব গাড়ী নতুন নহয় এই যিটো নলবাৰীৰ হৰি মন্দিৰত আছে সেই ডিলাৰৰ চাব ডিলাৰ হয় একেই ডিলাৰ মালিক চব ডিলাৰ আৰু কিমান গাড়ী আছে চব এই গাড়ী টিভিএছ যন্ত্ৰ হয় কেইখন বম স্কুটি এই আহি গ'ল টিভিএছ ৰাইডাৰ মিনছ ৰাইডাৰে হয় বৈদ্য স্কুটি বনাইছে এখন বৈদ্য বম লাগে চলে বম চাল আছে বম চাল এই গাড়ী কিনিলে আপুনি টিভিএছ এখন ল'ব টিভিএছত যদি কিনিবা এই বৰ্তমান অলপ ভাল কোৱালিটিৰ গাড়ী কিনিবা হয় টিভিএছৰ এখন কিনিবা হয় দাদাই কামখিনি কৰি আছে পিছনে বিশটা টিভিএছ ৰাইডাৰ হয় টিভিএছ ৰাইডাৰ এইখনৰ প্ৰাইচ হ'ল আপোনাৰ 1,15,000 যদি আপোনালোকে নেকেট কিনে একদম ধুনীয়া বাইক হয় মাইলেজ 60 কিলোমিটাৰ কৌশিক হাঁহি এটা লাগে হাঁহি মাৰিবা নাজনা চাবিবাত চিল করছি বিদ্যা কৈছোঁ বোম বাইক ওলাইছে টিভিএছ এখন কোনো গাড়ীৰ কোম্পানীয়ে টিভিএছত এখন গাড়ী টক্কর দিবা নোৱাৰে টিভিএছ ৰাইডাৰ আৰু এখন নতুন মডেল আহিছে 4R বুলি টিভিএছ 4R এখনো বেষ্ট গাড়ী চক অটোমেটিক চক কি ধুনীয়া ফিচাৰ্ছ এই মজা দামী বাইকেও টক্কৰ দিব নোৱাৰে এখন বাইকো মাইলেজৰ ৰাজা 1 লিটাৰ তেল ভৰে দক 60 কিলোমিটাৰ ঘূৰি আহক টিভিএছ এইখন দেখছি না এই গাখীৰ দহিৰা গেলে যি নে চবে যি গাখীৰত দহিৰা কৰিলে যি নে এখন ডিমা বেচলি যি লৈ এই টিভিএছতে পাব আপোনালোকে যদি কিনে টিভিএছৰ এখন গাড়ী একদম বেষ্ট মডেল আহিছে এইবাৰ নতুনকৈ আৰ টি আৰৰ ফিচাৰ্ছটো গোটাই দিছে দামো কম মাত্ৰ 1,15,000 টকা যদি আপোনালোকে নেকেট কিনে লোয়েষ্ট ফাইনেন্স আছে ফাইনেন্স একদম কমতে ফাইনেন্স কৰি দিব পাৰিম যদি কিনে কমেণ্টত জনাব পাৰিব ডিলাৰটো হ'ল নলবাৰী মজা কৌশিক হাঁহি এটা লাগে গাড়ীখন বৰ্তমান কিনলা এতিয়া সম্ভাষণ জনাবা এখন শেষ মই দে ফটো দিন যা ধুনীয়া কৌশিক ধুনীয়া নাম কৌশিক কৌশিক কানাই কেবুল পইণ্ট হওক যদি আছে টেংকি তেলৰ এখন বান্ধি দিয়ে এখন বান্ধিলোঁ এটা ভাল কথা গাড়ীখনত কেবুল পইণ্ট আছে আপোনালোকে চাৰ্জ যদি নাথাকে আপোনালোকৰ মোবাইলত আপোনালোকে আপোনাৰ গাড়ীখনত আকৌ ফ্ৰণ্টত চাৰ্জ দিব পাৰিব আপোনালোকৰ মোবাইলটো छोटे
হৈছে এইটো যি আছে আপোনাৰ যেতিয়া ষ্টাৰ্ট হৈ থাকিব গাড়ীখন এইটো আছে না তো ষ্টাৰ্ট হৈছে অট'মেটিক বন্ধ হৈ যাব যেতিয়া বন্ধ হ'ব চেফটো এইটো আহিব ধাপাত টিভিত মাৰি দিব 30 ছেকেণ্ডমান পিছত যেতিয়া বন্ধ হ'ব এডাল ৰেজডাল অকল অটো পাইকে দিব আমাৰ গাড়ী ৰেডি এতিয়া দাদাই ওলাই লৈ আহিব গাড়ীখন বাহিৰত দেখি চেফটো নামাৰিলে হ'ব এডাল পাইকে দিব লাগিব আনছি দাদাই এই আহিল বোম গাড়ী যাই চাব আপোনালোকে ইউটিউব বোম জাগা লোকেশ্যন আনি আছোঁ বোম ঠাই কাভাৰ কৰিম কেৱল ছাপোৰ্ট কৰক আৰু নতুন ইউটিউবাৰবোৰক কৈছোঁ নতুন যিয়ে কমেণ্ট মাৰে যে ছাবস্ক্ৰাইব কৰি দিব কিবা কৰি দিব তেওঁলোকক কৈছোঁ যে ছাবস্ক্ৰাইব প্ৰথম কৰা গেৰাণ্টি দিছোঁ ছাবস্ক্ৰাইব কৰিম তোমালোকক ফাৰ্ষ্ট ছাবস্ক্ৰাইব কৰা তাৰপিছত ছাবস্ক্ৰাইব পাবা আৰু আপোনালোকে যদি সঁচাকৈ TVSৰ যদি এই মডেলটো ল'ব পাৰে একদম ভাল মডেল যদি পায় এই মডেলটো বেষ্ট হৈছে বৰ্তমান TVSৰ বাকী ডিলাৰৰ গাড়ী দেখাম কাষ্টমাৰৰ লগত ভাল গাড়ী আছে চব ডিলাৰৰে ভাল গাড়ী আছে মন্দিৰত লৈ আহিল খাজাৰাপাৰৰ যিটো শিৱ মন্দিৰ আছে নলবাৰীত তাতে এইফালে গাড়ীখন বৰ্তমান পূজা কৰা যাব অলপ কথা চথা পিন্ধা যাব তাত ইতিহাসো চুপিৰ ধৰ্ষিতাৰ কান্দোন শুনি সময়ো যে থমকি নৰপিশাচক দেখি নিজকে কিয় অপৰাধী বুলি